নমস্কাৰ। আজি মই এটা বিউটি চিক্ৰেট লৈ আহিছোঁ, যিটো পেক লগাই আপোনাৰ স্কিনখন ইমান ধুনীয়া হ'ব নহয়। আপোনাক কোনো মেকআপৰ প্ৰয়োজন নহ'ব। ক'ৰবাত ওলাই গ'লে আপোনাৰ চিন্তা হ'ব মুখখনত কি লগাই যাওঁ, কি লগাই নাযাওঁ, সেই চিন্তাটো নাইকিয়া হৈ যাব। স্কিনখন উইদাউট মেকআপত জিলিকিব। আপোনাৰ নিজকে আইনাখন চাই ভাল লাগিব। ইমান ধুনীয়া নহয় পেকটো, একদম ঘৰুৱা পেক। মই লগাওঁ ডেইলি, ৰাতি লগাব লাগে। আৰু মোৰ যিহেতু বাচ্ছা আছে, কেতিয়াবা মোৰ প্ৰব্লেম হৈ যায় ডেইলি লগোৱাৰ সময়ত। তথাপি মই যেনেকৈ পাৰোঁ, যেতিয়াই পাৰোঁ টাইম মিলাওঁ লগাওঁ। কিন্তু লগাই বাহিৰত ওলাই যাব নালাগে। ৰাতি ধুনীয়াকৈ মুখখন ক্লিন কৰিব লাগে। ক্লিন কৰি ভালকৈ টাৱেলেৰে ডাব কৰিব লাগে। আৰু এটা কৈ থওঁ, স্কিন কেয়াৰ এটাই কৈ দিওঁ আপোনালোকক। স্কিনখন যেতিয়া মুখখন ধুব, তেতিয়া মোহাৰি নুধুব বা মোহাৰি টাৱেলেৰে নমচিব। একদম লাহে লাহে ডাব কৰি মুচিব। নহ'লে কি হ'ব, আপোনাৰ স্কিনত সোনকালে বয়সৰ ৰেখা পৰিব। আৰু বয়সৰ ৰেখা পৰা মানে আপুনি বুঢ়া হৈ যাব। তো স্কিনখন যদি বুঢ়া হৈ যায়, আপোনাৰ নিজৰ মনটো ভাল লাগি নাথাকিব, আইনাখন চাব মন নাযাব। ক'ৰবাত গ'লে এগালমান মেকআপ আনিব লাগিব বয়সৰ ৰেখাবোৰ দূৰ কৰিবৰ কাৰণে। আমি মাইকী মানুহখিনি অকণমান চৌখিন, কাপোৰৰ চৌখিন, লুকছৰ চৌখিন। লুকটো যাতে ভাল লাগে, নিজকে আইনাখন চাই ভাল লাগে। তো তাৰ কাৰণে অকণমান যত্ন কৰিলে আপোনালোকে কি হ'ব, স্কিনখন ধুনীয়া হৈ যাব। দাগ নোহোৱা উজ্জ্বল এখন স্কিনকে ধুনীয়া স্কিন বুলি কয়। তাৰ কাৰণে আপোনাৰ স্কিনৰ ৰংটো বগা হওক, ক'লা হওক, যিয়ে নহওক কিয়। তো এই পেকটো কেনেকৈ লগাব, মই ৰাতি শোৱাৰ সময়ত মুখখন লগাব ক'লোঁ। কি মিক্স কৰিব তাতে? এল'ভেৰা, পিয়'ৰ এল'ভেৰা মিক্স নকৰিব, কিয়নো পিয়'ৰ এল'ভেৰা সকলোকে শ্বুট নকৰে। তো আপোনালোকে যদি পতঞ্জলি ব্যৱহাৰ কৰে, পতঞ্জলি এল'ভেৰা ল'ব পাৰে। আৰু যদি কোনোবাই পতঞ্জলি বাহিৰে পংকজ পাঠক ডাঙৰীয়াৰ এল'ভেৰা লয়, তাকো ল'ব পাৰে। নাইবা আপোনালোকে যি কোম্পানীৰ এল'ভেৰা নলয় কিয়, ভাল এল'ভেৰা ল'ব। মই বিশেষকৈ পংকজ পাঠক ডাঙৰীয়াৰ এল'ভেৰা নাইবা পতঞ্জলি এল'ভেৰা ব্যৱহাৰ কৰোঁ। এটা ধুনীয়া পাত্ৰত এচামুচ এল'ভেৰা জেল ল'ব। চাউলৰ গুড়ি ঘৰতে বনাই ল'ব। পিঠাগুড়ি কিনি অনা গুড়িটো ভাল নহয়, তো ঘৰতে বনাই ল'ব। আগদিনা চাউল অকণমান তিয়াই থ'ব, মিক্সিত পিচিব নাইবা পটাগুটিত পিচিব। কিন্তু মন কৰিব তাত যাতে জলকীয়া নাথাকে, মছলা নাথাকে। তো ধুনীয়াকৈ পিচি গুড়িটো আধা চামুচ পিঠাগুড়ি ল'ব। আৰু সেইখিনি ৰাতি মুখখন ধুই গাখীৰেৰে মিক্স কৰিব। ঘৰত গাখীৰ থাকিবই নহয়। আৰু যদি স্কিনটো আপোনাৰ অভাৰ ড্ৰাই হয়, তেতিয়াহ'লে গাখীৰৰ সৰ দিব। গাখীৰৰ যিটো চামনি, সেই চামনিখন দিব। আৰু পাৰিলে কেঁচা গাখীৰ লগাবলৈ ভাল। কেঁচা গাখীৰ আনি গৰম নকৰাকৈ যদি ফ্ৰিজত থৈ দিয়ে, লগোৱাৰ 10 মিনিটমান আগতে উলিয়াই থৈ দিব। নহ'লে বহুত ঠাণ্ডা পাব স্কিনখনে বেছি ঠাণ্ডা পালে স্কিনৰ কাৰণে বেয়া। তো কেঁচা গাখীৰ লগালে কি হয়, স্কিনটো বেছি গ্ল' কৰে। আৰু তাতে কি দিব জানে, জাষ্ট 1 টোপাল গ্লিচাৰিন দিব, পিয়'ৰ গ্লিচাৰিন। গ্লিচাৰিনে কি কৰে, আপোনাৰ স্কিনৰ ভিতৰৰ লেয়াৰলৈকে যায়, যাৰ ফলত আপোনাৰ স্কিনত পিগমেণ্টেশ্যন নহয়, স্কিনৰ গ্ল'টো ইণ্টাৰনেল হয়, মানে স্কিনৰ ভিতৰৰ পৰা আহে। তো গোটেইখিনি ধুনীয়াকৈ পেষ্ট কৰিব, ধুনীয়া মিহিকৈ পেষ্ট কৰিব। পেষ্ট কৰিলে আমি যে ক্ৰীমবোৰ কিনো, নাইট ক্ৰীমবোৰ যে কিনো, তেনেকুৱা ধৰণৰ ক্ৰীমৰ দৰে হৈ যাব। গ্লাছৰ সাফৰ থকা টেমা এটাত থৈ দিব, এসপ্তাহৰ কাৰণে বনাই মেলি থৈ দিব পাৰে। কিন্তু মই কওঁ ডেইলি বনাই লগালে বেছি ভাল ৰিজাল্ট পাব। তো ধুনীয়াকৈ লগাব মুখত, ক্ৰীম যেনেকৈ লগাই সেনেকৈ লগাব। লগাই ধুনীয়াকৈ মাছাজ কৰিব, আপাৰ লেফ্ট মঙত মাছাজ কৰিব। যদি মাছাজৰ টিপছ নাজানে, এনে হাতেৰে ওপৰমুৱাকৈ ঘঁহিব। লিপছত নলগাব, বাকী চবতে লগাব। লগাই চেলাউৰিকেইডাল মানে আইব্ৰ'কেইডালত অকণমান পিয়'ৰ এল'ভেৰা লগাই দিব। লগাই যিখিনি এল'ভেৰা বাকী হাতত থাকিব নহয়, সেইখিনি চুলিত মুচি দিব। কি হ'ব, চুলি এইবোৰ যে কিছুমানৰ সোনকাল পকি যায় যে, এইবোৰ ছাইডবোৰ যে এইবোৰ পকি যায়, সেই পকাটো নহ'ব। তো কণ্টিনিউ লগাই চাওক, লগাই ৰিজাল্ট মোক ক'ব। দেখিব আপুনি উইদাউট মেকআপত আপুনি বিয়া ঘৰত যাব পৰা হৈছে। ইমান ধুনীয়া স্কিন হ'ব নহয়।
কিন্তু এদিন দুদিন লগালে একো বস্তুৰে ৰিজাল্ট নাপায়, কণ্টিনিউ লগাই থাকিব আৰু মোক ৰিপ্লাই কৰিব হা কেনে পালে। ধন্যবাদ। হাঁহি থাকক, হহুৱাই থাকক,